হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি ৰাতিপুৱাই লৰাৰ লগত এনেদৰে অকণমান বহি লৈছোঁ, কাৰণ আজি হ'ল ছানডে বুলিলে অকণমান স্পেচিয়েল সময় ফেমিলিৰ লগত কটোৱা যায়। গতিকে আজি ৰাতিপুৱা তাৰ লগত বহি এয়া মই লৈ লৈছোঁ কিছুমান হেল্ডি ফুড। আমাৰ ঘৰত ৰাতিপুৱাটো আৰম্ভ হয় ফ্ৰুইটছেৰে। আমি যিমানখিনি পাৰোঁ ৰাতিপুৱা ফল খাবলৈ চেষ্টা কৰোঁ, কাৰণ ফল খোৱাটো এটা হেল্ডি ডায়েট হয়। দামী ফল খাব লাগিব বুলি কথা নাই, যিটো সময়ত যি ফল ওলায় লাগে ঘৰত হোৱা যিকোনো ফল, কল হওক, মধুৰিআম হওক, যিকোনো ফল আপোনালোকে খাব পাৰে, কাৰণ ৰাতিপুৱা ফল খোৱাটো এটা খুব ভাল অভ্যাস হয়। ল'ৰা ছোৱালীয়ে এইবিলাক খাবলৈ খুব টান পায়, তথাপিও মই সদায় তাক জোৰ কৰি এপিচ দুপিচ হ'লেও খাবলৈ দিওঁ। ই খায় আৰু কিবাকে। এইটো কিবা ৰামফল নে সীতাফল বুলি কয় বোলে, খাবলৈ কিন্তু খুব মিঠা হয়। আজি যিহেতু ছানডে হয়, মই এটা মাছৰ স্পেচিয়েল ৰেচিপি বনাম বুলি ভাবিছোঁ, গতিকে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। আজি মই বনাম ভাপত দিয়া মাছ, আৰু এই ভাপত দিয়া মাছ বনাবৰ বাবে মই এয়া কেইটামান ভাঙন মাছ ধুনীয়াকৈ কাটি চাফা কৰি লৈছোঁ। আপোনালোকে যিকোনো মাছ ল'ব পাৰে, বিশেষভাৱে কম পাত থকা মাছ ল'লে খাবলৈ বেছি সুবিধা হয়, কিন্তু আজি মোৰ তাত ভাঙন মাছ আছিল, গতিকে মই ভাঙন মাছেৰে এই ভাপত দিয়া মাছ বনাব চেষ্টা কৰিম। গতিকে এয়া চাওক, মই ধুনীয়াকৈ মাছকেইটা চাফা কৰি লৈছোঁ, আৰু তাৰপিছত মই লৈছোঁ এয়া কেইটামান ৰঙালাওৰ গুটি। এইকেইটা মই অৱশ্যে দোকানত কিনা হয়, যিটো আজিকালি পেকেটত পোৱা যায়। তেনেকুৱা ৰঙালাওৰ গুটি আপোনালোকে ঘৰতো বাকলি গুচাই ল'ব পাৰে। আৰু এইফালে মই লৈছোঁ কেইটুকুৰামান নহৰু আৰু এপিচ আদা, আৰু মই লৈছোঁ এয়া কেইটামান কাজু আৰু এয়া কেইটামান আলমণ্ড কেইটা মই ৰাতিতে ভিজাই থৈ দিছিলোঁ, যাৰ বাবে মই বাকলিবিলাক ধুনীয়াকৈ গুচাই ল'ব পাৰিছোঁ। এনেদৰে আপোনালোকে কিছু সময় আগতে ভিজাই থ'ব, তেতিয়া বাকলিটো ধুনীয়াকৈ আঁতৰাব পাৰি। কাজু আৰু আলমণ্ড দিলে খাবলৈ বস্তুটো বৰ সোৱাদ হয়। আৰু এয়া মই লৈছোঁ মান ধনিয়া বা বন ধনিয়া, আৰু আমি ইচ্ছা কৰিলে আমাৰ যিটো সদায় ব্যৱহাৰ কৰা ধনিয়া পাত, সেইটো ধনিয়া পাতো আমি ল'ব পাৰোঁ, কিন্তু মই মান ধনিয়া ল'লোঁ, কাৰণ ইয়াৰ গোন্ধটো ভাপত দিয়া মাছৰ লগত মই অলপ ভাল পাওঁ। আৰু এয়া লৈছোঁ 3টা কেঁচা জলকীয়া, আপোনালোকে যিমান জ্বলা খাই ভাল পায় সেই অনুসৰি জ্বলা ল'ব। আৰু গতিকে এতিয়া মই কি কৰিম, এই গোটেইখিনি ইনগ্ৰিডিয়েণ্ট মই মিক্সিত পেষ্ট বনাই ল'ম। ইয়াৰ বাবে এয়া মই এটা মিক্সিৰ জাৰ লৈছোঁ, আৰু এতিয়া ইয়াত মই এটা পেষ্ট বনাই ল'ম। পেষ্টটো বনাবৰ বাবে মই প্ৰথমতে ৰঙালাওৰ গুটিখিনি, তাৰপিছত মই যিখিনি আদা নহৰু লৈছিলোঁ সেই আদা নহৰুখিনি, আৰু আলমণ্ড আৰু কাজু কেইটা, আৰু মই জলকীয়া যি লৈছিলোঁ সেই জলকীয়াখিনি। মান ধনিয়াখিনি মই ইয়াত দি নিদিওঁ, কাৰণ সেইখিনি মই এনেই কাটি সৰুকৈ কাটি দি দিম। এতিয়া এইখিনি মই অকণমান পানী দি এটা পেষ্ট বনাই লৈ ল'ম। গোটেইখিনি মোৰ ধুনীয়াকৈ ৰেডি হৈছে। এতিয়া মই মিক্সিটোৰ ঢাকনিটো মাৰি পেষ্টটো বনাই লওঁ। এয়া মোৰ পেষ্টখিনি ৰেডি হৈ গ'ল এইখিনি। এতিয়া মই এই পেষ্টখিনি কলপাতত ধুনীয়াকৈ উলিয়াই ল'ম। আমি সাধাৰণতে ভাপত দিয়া মাছ বনাবৰ কাৰণে সৰিয়হ ব্যৱহাৰ কৰোঁ, কিন্তু মই ইয়াত সৰিয়হৰ সলনি ৰঙালাওৰ গুটি আৰু কাজু, আলমণ্ড ব্যৱহাৰ কৰিছোঁ। এনেকৈ বনালেও মাছটো বহুত টেষ্টি হয়, কাৰণ আমি দেখিছোঁ যিকোনো টেষ্টি গ্ৰেভি বনাবৰ কাৰণে কাজু, আলমণ্ড এইবিলাক ব্যৱহাৰ কৰা হয়, কিন্তু এনেকৈ যদি আমি ভাপত দিও কাজু, আলমণ্ড ব্যৱহাৰ কৰোঁ, খাবলৈ একেই সোৱাদ হয়। আপোনালোকে যদি এনেকৈ বনাই খাই চোৱা নাই, এবাৰ চাবচোন, আৰু কেনেকুৱা লাগে মোক কমেণ্ট কৰি জনাব। এতিয়া মই ইয়াত কালাৰটো ভাল হোৱাৰ বাবে অকণমান হালধি দিম। এইটো অপশ্যনেল হয়, হালধি নিদিয়াকৈও ভাপত দিলে ভালেই লাগে। ইয়াৰ পিছত দিম আমাৰ মেইন ইনগ্ৰিডিয়েণ্ট নিমখ। আপোনালোকে আপোনালোকৰ সোৱাদ অনুসৰি নিমখ দি ল'ব। মই অকণমান নিমখ ইয়াত দি লৈছোঁ। আমি যিমান যি টেষ্টি ইনগ্ৰিডিয়েণ্ট নিদিওঁ কিয়, যদি নিমখ নিদিওঁ তাৰ কোনো সোৱাদ নাথাকে। গতিকে নিমখেই হ'ল আমাৰ সকলো আঞ্জাৰে মেইন ইনগ্ৰিডিয়েণ্ট।
এতিয়া মই এই গোটেইখিনি ধুনীয়াকৈ মিহলি কৰি লওঁ। ইয়াত আৰু আমাৰ বেলেগ দিব লগা একো নাই। এতিয়া এইখিনি আমাৰ সম্পূৰ্ণ ৰেডি। গতিকে আমাৰ পেষ্টখিনি ৰেডি হ'ল। এতিয়া মই মান ধনিয়াখিনিও সৰু সৰুকৈ কাটি লৈছোঁ। ভাপত দিয়া মাছ বনাবৰ বাবে এতিয়া আমাক প্ৰয়োজন কলপাতৰ। সেইবাবে মই এখন কলপাত লৈছোঁ। কলপাতখন মই কাটি ভালদৰে চাফা কৰি ধুই অকণমান সময় ৰ'দত থৈ দিছোঁ। ৰ'দত থৈ দিলে অকণমান সেমেকি গ'লে আমি বনাবলৈ বেছি সুবিধা হয়। এতিয়া মই ধুনীয়াকৈ কলপাতখিলা কাটি লৈছোঁ, কাৰণ ইয়াতে মই কেইটুকুৰমান সৰু সৰু পিচ কৰিব লাগিব। দুয়োফালে মই কাটি লৈছোঁ। কলপাতৰ মাজৰ যিডাল ঠাৰি সেইডালো মই সৰু সৰুকৈ পিচ বনাই লৈছোঁ, কাৰণ যেতিয়া আমি মাছটো কলপাতেৰে মেৰিয়াম তেতিয়া এইডালেৰে বাহিৰত বান্ধিবৰ বাবে সুবিধা হ'ব। আপোনালোকে এনেকৈ নোৱাৰিলেও সূতাও ব্যৱহাৰ কৰিব পাৰিব, কিন্তু মই এই কলপাতৰ ঠাৰিডালেৰে বান্ধিম। মোক প্ৰয়োজনীয় গোটেইখিনি বস্তু মই ৰেডি কৰি ল'লোঁ। এতিয়া মই কলপাতেৰে মাছকেইটা বান্ধিম। এয়া মই কলপাত লৈ ল'লোঁ। এইটো মই সৰু সৰু টুকুৰা কৰি লৈছোঁ। এক খিলাৰ প্ৰায় 3টা টুকুৰা কৰি লৈছোঁ। প্ৰত্যেক খিলাতে এটা এটাকৈ মাছ মই বান্ধিম। এয়া চাওক। এয়া মই প্ৰথমতে এখিলা পাত লৈ তাৰ ওপৰত এয়া মাছ এটা দি লৈছোঁ। এতিয়া ইয়াৰ ওপৰত মই অলপ পেষ্টখিনি দি দিম। গোটেই মাছটোৰ গোটেই গাত লগাকৈ মই পেষ্টখিনি লগাই দিম। ভিতৰৰ ফালেও দিম। এনেদৰে আপোনালোকে ভালদৰে মাছটোৰ লগত এচামুচ বা 2 চামুচ পেষ্ট লগাই কিনে দি দিব। ইয়াৰ পিছত মই মাছটোৰ ওপৰত কেইটুকুৰমান মান ধনিয়াৰ পাত দিলোঁ আৰু অকণমান মিঠাতেল দিছোঁ। আপোনালোকে মিঠাতেলটো ইচ্ছা কৰিলে নিদিবও পাৰে। যদি আপোনালোকে সম্পূৰ্ণ অইল ফ্ৰী খাব খোজে তেতিয়াহ'লে তেলটো স্কিপ কৰিব। তেনেদৰেও এইটো খাবলৈ সোৱাদে হয়। এয়া মই ধুনীয়াকৈ পাতটো মেৰিয়াই দিলোঁ আৰু এতিয়া মই যিডাল ঠাৰিৰে ৰছী বনাইছিলোঁ সেইডালেৰে মই এনেদৰে মাছটো বান্ধি থৈ দিলোঁ। এনেদৰে মই গোটেইকেইটা মাছ বান্ধি ল'ম। চাওক, মাছ পিচ একদম ধুনীয়াকৈ ৰেডি হৈ গ'ল। এতিয়া মই বাকীকেইটা মাছো এনেদৰে বান্ধি লওঁ এটা এটাকৈ। এইটো গতিকে এয়া চাওক, মই গোটেইকেইটা মাছ এটা এটাকৈ ধুনীয়াকৈ এনেদৰে কলপাতেৰে বান্ধি লৈছোঁ। গতিকে এতিয়া মোৰ গোটেইখিনি ৰেডি। ইয়াৰ পিছত এতিয়া এইখিনি মই ভাপত বইল কৰিম। ভাপত দিবৰ বাবে এয়া মই এটা কেৰাহীত অকণমান পানী দি গৰম হ'বলৈ দিছোঁ। আৰু এইফালে এইটো মোৰ ল'ৰা চাওকচোন, পাকঘৰৰ বেক চাইডত এনেকৈ বহি আছে বদমাচি কৰি কৰি। এয়া মই অকণমান পানী গৰম হ'বলৈ দিছোঁ আৰু ইয়াৰ ওপৰত মই এডাল ষ্টেণ্ড দিছোঁ। এতিয়া মই এই ষ্টেণ্ডডালৰ ওপৰত যিখিনি মাছ মই কলপাতেৰে বান্ধি থৈছোঁ সেই মাছখিনি এটা এটাকৈ দি দিম। তাতে মই গোটেইখিনি মাছ ধুনীয়াকৈ দি দিম। এতিয়া এইখিনি ঢাকনি মাৰি মই প্ৰায় 15-20 মিনিট সময় সিজিবলৈ দিম। তেন্তে আপোনালোকক 20 মিনিট পিছত লগ পাই আছোঁ। তেতিয়ালৈ মই মোৰ বেলেগ বেলেগ আঞ্জাবিলাক বনাই লওঁ। এয়া 15 মিনিটৰ পৰা 20 মিনিট হৈ গ'ল। এয়া চাওক, কি ধুনীয়াকৈ গোটেইখিনি মাছ সিজি গৈছে। কলপাতকেইটা দেখিলে গম পায় যে এইখিনি ৰেডি, কাৰণ কলপাতটোৰ কালাৰটো চেঞ্জ হৈ গৈছে। গতিকে এইখিনি আৰু বেছিকৈ বইল কৰাৰ প্ৰয়োজন নাই। এইখিনি ৰেডি হৈছে। মই গেছটো বন্ধ কৰি দিলোঁ। আনফালে মই এয়া ভাত দালি সকলোখিনি বনাই আছোঁ। গতিকে একেলগে গোটেইখিনি হৈ যাব আৰু ধুনীয়াকৈ মজা মাৰি দুপৰীয়াৰ সাজ খাম। এয়া মোৰ ভাপত দিয়া মাছ একদম ৰেডি।
এয়া অকণমান ঠাণ্ডা হোৱাৰ পিছত মই নমাই লৈছোঁ এতিয়া মই এটা খুলি চাওঁ এইটো ভালদৰে সিজিছে নে নাই আপোনালোকক দেখুৱাই আছোঁ এয়া মই এইটো ল'লোঁ আৰু এতিয়া এইটো মই খুলিম একেবাৰে সহজ পদ্ধতি আপোনালোকে যেতিয়া মন যায় তেতিয়া বনাব পাৰিব কলপাত নাপালে আপোনালোকে ফইল পেপাৰ ব্যৱহাৰ কৰিও বনাব পাৰে তেনেকৈও সোৱাদ হয় এয়া চাওক কি ধুনীয়া কালাৰ আহিছে একদম পাৰফেক্ট আৰু মানে মই যেনেকুৱা ভাবিছিলোঁ তেনেকুৱাই হৈছে এয়া চাবচোন মই এটা ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ এয়া চাওক একদম যিখিনি ইনগ্ৰিডিয়েণ্ট দিছিলোঁ গোটেইখিনি ধুনীয়াকৈ সিজি মাছটোত একদম ধুনীয়াকৈ সোমাই গৈছে এতিয়া মই অকণমান লাৰি আপোনালোকক দেখাই আছোঁ সিজিছেনে নাই চাওক কি চফ্ট হৈ গৈছে আঙুলিৰে এনেদৰে অকণমান লাৰি দিলে চিঙি আহে একদম চফ্ট হয় তো এইটো এটা হেল্ডি ডিছো হয় কাৰণ এয়া আমি সম্পূৰ্ণ অইল ফ্ৰী ভাৱেও বনাব পাৰোঁ আজি মই দেওবাৰৰ সাজটো প্ৰায় বইলে বনাইছোঁ মই সালাড লৈছোঁ আলু আৰু বেঙেনা পিটিকা বনাইছোঁ আৰু এয়া ভাপত দিয়া মাছ গতিকে আপোনালোকেও এনেদৰে বনাই চাওক আৰু যদি ভাল লাগে মোক কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'টো লাইক কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব দুপৰীয়া খাই লৈ উঠি আমি এয়া ওলাই আহিছোঁ অলপমান ফুৰিবলৈ এতিয়া আমি যাম এখন নাৰ্চাৰীলৈ তাত গৈ কেনেকুৱা কি ফুল আছে আমি চাম আৰু কি বাৰু লৈ আহিম তেন্তে বলক আমাৰ লগত নাৰ্চাৰীলৈ এয়া চাওক এইটো পিছফালে বহি কেনেদৰে মোবাইল চাই আছে দিন ৰাতি কেৱল মোবাইল চাই থাকে ঘৰ হওক গাড়ীত হওক চবতে কেৱল মোবাইল তেন্তে বলকচোন আমাৰ লগত নাৰ্চাৰীলৈ এয়া আমি নাৰ্চাৰী আহি পালোঁ বাপৰে নাৰ্চাৰীখন ইমান ডাঙৰ তাত সকলো ধৰণৰ মানে গছ গছনি আছে মানে ফল হওক ফুল হওক শাক পাচলি হওক আপোনাক যি লাগে লাও বেঙেনা জলকীয়া ফুল ফল যি লাগে আপুনি পাব এইখন মেধি নাৰ্চাৰী হয় নলবাৰীৰ গণেশ মন্দিৰৰ কাষেৰে সোমাই গ'লে পায় নাৰ্চাৰীখন সঁচাই বহুত ডাঙৰ আমি আজি অলপ কিবা কিবি ল'লোঁ কেইটামান ফুল আৰু বেছিভাগ আমি জলকীয়া বেঙেনা এইবিলাকৰ পুলি লৈছোঁ আমাৰ ছাতৰ ওপৰত লগাম চাওঁ কেনেকুৱা হয় লগাই গতিকে আজিলৈ ইমানেই যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব যাতে আগলৈ মই ভাল ভিডিঅ' আপোনালোকক দিব পাৰোঁ বাই বাই